নিরস্ত্রর উপর হাত কিয় অস্ত্র প্রয়োগ যুদ্ধৰ নিয়ম নহয় নিরস্ত্র যুদ্ধৰ নিয়ম নীতি কিয় তোৰ মনত পৰা নাই যিদিনাখন ৰজস্বলা দ্ৰৌপদীক ৰাজসভালৈ চুৰিত ধৰি টানি আনিছিলি সেইদিনা তোৰ ধৰ্ম নীতি নিয়ম দয়া মমতা কলৈ গৈছিল
বাৰে বাৰে কাকুতি কৰাৰ পিছতো এই দুখনৰ কথা ভীমে উঠেই না পুতুলৰ দৰে তাক তাৰ পাছত এই অগ্নিশৰ্মা হয় ভীমে দুখনৰ বুকুত অহামচি বুকু ভালি দুখনৰ ৰক্ত পান আৰু কিছু ভীমে ৰক্ত ও হাতে তুলি সেই ৰক্ত দ্ৰৌপদীৰ অচলিত ঘঁহি দ্রৌপদী আনন্দতে কান্দি কান্দি স্বামীৰ আগত কৈছে স্বামী সঁচাকৈ আজি বহু দিনৰ মনৰ আশা আজি পূৰণ হ'ল আজি সঁচাকৈ পাখণ্ড নিধন হ'ল কিন্তু তথাপিও মোৰ স্বামী আজি বুকুখন বিষাদি বেদনাৰে আছিলো জীয়াই মই আজিহে মোৰ